নমস্কাৰ। এই মুহূৰ্তত লাখ লাখ দুখীয়াসকললৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে 23 এপ্ৰিল। আজি কেইখনমান চৰকাৰী আঁচনিলৈ আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PMAY ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PMAY ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PMAY বা প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিলৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক শুনাই দিছোঁ। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 স্কিম 1 কোটি নতুন ঘৰৰ অনলাইন পঞ্জীয়ন আৰম্ভ। যোগ্য লোকে অনলাইন আবেদন কৰি এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আৰু আপোনাৰ ঘৰখনৰ সপোন পূৰণ কৰিব পাৰিব। অধিক তথ্যৰ বাবে আপোনাৰ সংশ্লিষ্ট পৌৰসেৱা বা উন্নয়ন প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰক। তো যিসকল মানুহে চহৰ অঞ্চলত বসবাস কৰে সেইসকল মানুহৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এই আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে 1 কোটি মানুহক নতুনকৈ প্ৰদান কৰিব চৰকাৰী ঘৰ। তো যিসকল যোগ্য মানুহে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকলে কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান 2.0 আঁচনিলৈ সবিস্তাৰে জানিব বিচাৰে তেন্তে সংশ্লিষ্ট পৌৰসভা বা উন্নয়ন প্ৰাধিকৰণৰ সৈতে যোগাযোগ কৰিব পাৰে। তো এতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল মানুহে PM কিষাণ আঁচনিত আবেদন কৰিছে সেইসকল মানুহৰ বাবে আহি গ'ল গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই দিছোঁ PM কিষাণ আঁচনিলৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে PM কিষাণ আঁচনিৰ নথি সম্পৰ্কীয় কোনো অসুবিধাৰ সন্মুখীন হ'লে জিলা কৃষি বিষয়াৰ লগত অথবা তলত উল্লেখ কৰা PM কিষাণৰ টল ফ্ৰী নম্বৰত যোগাযোগ কৰক। টল ফ্ৰী নম্বৰটো হ'ল 036128000213। তো আপোনালোকৰ যদি PM কিষাণ আঁচনিলৈ কোনো সমস্যা আছে তেন্তে এনেকৈ কৰিব পাৰিব সমাধান। প্ৰথমে আপোনালোকে নিজৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব পাৰে। তো আপোনালোকে নিজৰ জিলাৰ কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰি PM কিষাণ আঁচনিৰ সকলো সমস্যা কৰিব পাৰিব সমাধান। অথবা আপোনালোকে 036128000213 এইটো টল ফ্ৰী নম্বৰত ফোন কৰিও আপোনালোকে PM কিষাণ আঁচনিৰ সকলো সমস্যা কৰিব পাৰিব সমাধান। তো যিসকল মানুহে PM কিষাণ আঁচনিত আবেদন কৰাৰ পিছত এই 3খন কাম নকৰিব সেইসকল মানুহে নাপাব PM কিষাণ আঁচনিৰ টকা। তো 1 নম্বৰ কামটো হ'ল EKYC, 2 নম্বৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক, 3 নম্বৰত লেণ্ড চিডিং। তো এই 3খন কাম অতি সোনকালে কৰি ল'ব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ বেংক একাউণ্টত চলিত মাহৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই সেইসকল মহিলাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা কেতিয়া সোমাব, তাৰিখ প্ৰকাশ হৈছে নেকি, সেই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাক অৰুণোদয় আঁচনিৰ টকা প্ৰদানৰ এতিয়ালৈকে কোনো তাৰিখ প্ৰকাশ হোৱা নাই। যেতিয়া কোনো তাৰিখ প্ৰকাশ হ'ব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব।